গুড মৰ্নিং বন্ধুসকল। আজিৰ ডেইলি জিকে শিতানত 15টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু আশা কৰোঁ এই কুৱেশ্যন এনচাৰকেইটা আপোনালোকৰ ভাল লাগিব। তো বলক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। হয় বন্ধুসকল, আজিৰ ডেইলি জিকে শিতানৰ 1 নম্বৰ প্ৰশ্নটো হ'ল গান্ধী সাগৰ অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত? গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, কেৰেলা। কাৰেক্ট আনসাৰ ইজ অপশ্যন বি, মধ্যপ্ৰদেশ। কুৱেশ্যন 2, অৰ্থশাস্ত্ৰৰ ৰচয়িতা কোন? কৌটিল্য, আৰ্যভট্ট, ব্ৰহ্মগুপ্ত, বৰাহমিহিৰ। কাৰেক্ট আনসাৰ ইজ অপশ্যন এ, কৌটিল্য। এইটো আমি সকলোৱে জানো বন্ধুসকল যে কৌটিল্য হ'ল অৰ্থশাস্ত্ৰৰ ৰচয়িতা। বন্ধুসকল, কুৱেশ্যন 3, টাইটান কোন গ্ৰহৰ উপগ্ৰহ? অপশ্যনসমূহ হ'ল পৃথিৱী, মংগল, নেপচুন, বুধ। কাৰেক্ট আনসাৰ ইজ অপশ্যন চি, নেপচুন। টাইটান হ'ল নেপচুন গ্ৰহৰ উপগ্ৰহ। কুৱেশ্যন নম্বৰ 4, ত্যাগৰাজ উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? কেৰেলা, পশ্চিমবংগ, বিহাৰ, তামিলনাডু। কাৰেক্ট আনসাৰ ইজ অপশ্যন ডি, তামিলনাডু। বন্ধুসকল, তামিলনাডুত ত্যাগৰাজ নামৰ উৎসৱ পালন কৰা হয়। কুৱেশ্যন 5, কোন দেশত আটাইতকৈ বেছি ডাকঘৰ আছে? ভাৰত, পাকিস্তান, বাংলাদেশ, আফগানিস্তান। কাৰেক্ট আনসাৰ ইজ অপশ্যন এ, ভাৰত। হয় বন্ধুসকল, পৃথিৱীৰ ভিতৰত ভাৰততে আটাইতকৈ বেছি ডাকঘৰ আছে। কুৱেশ্যন নম্বৰ 6, পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম কি? ভাৰত, চীন, ভেটিকান চিটি, ৰাছিয়া। কাৰেক্ট আনসাৰ ইজ অপশ্যন চি, ভেটিকান চিটি। ভেটিকান চিটি হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম দেশ। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ কোন ৰাজ্যত প্ৰথম ফৰাচীসকলৰ আগমন ঘটিছিল? অপশ্যনসমূহ হ'ল পণ্ডিচেৰী, কেৰেলা, গোৱা, কৰ্ণাটক। বন্ধুসকল, এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ, পণ্ডিচেৰী। পণ্ডিচেৰীত প্ৰথম ফৰাচীসকলৰ আগমন ঘটিছিল। কুৱেশ্যন নম্বৰ 8, কাৰ্বনৰ বহুৰূপ দুটা কি কি? এনচাৰটো হ'ব কাৰ্বনৰ বহুৰূপ দুটা হ'ল হীৰা আৰু গ্ৰেফাইট। বহুৰূপক ইংৰাজীত আইচটপ বুলি কোৱা হয়। গতিকে কাৰ্বনৰ দুটা আইচটপ বুলি সুধিলেও এনচাৰটো এইটোৱে হ'ব, হীৰা আৰু গ্ৰেফাইট। কুৱেশ্যন নম্বৰ 9, কলেৰা ৰোগৰ বীজাণুবিধৰ নাম কি? অপশ্যনসমূহ হ'ল ভিব্ৰিঅ কলেৰী, লেক্টোবেচিলাছ, প্লাজমডিয়াম ভাইভেক্স, কৰনা ভাইৰাছ। বন্ধুসকল, কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ, ভিব্ৰিঅ কলেৰী। কলেৰা ৰোগৰ বীজাণুবিধৰ নাম হ'ল ভিব্ৰিঅ কলেৰী। কুৱেশ্যন নম্বৰ 10, পঞ্চতন্ত্ৰ কোনে লিখিছিল? অপশ্যনসমূহ হ'ল ৰামদেৱ, বিষ্ণু শৰ্মা, কৌটিল্য, আৰ্যভট্ট। কাৰেক্ট আনসাৰ ইজ অপশ্যন বি, বিষ্ণু শৰ্মা। বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ লিখিছিল আৰু কৌটিল্যই অৰ্থশাস্ত্ৰ লিখিছিল। কুৱেশ্যন নম্বৰ 11, কোনটো সন্মানক ভাৰতৰ সৰ্বোচ্চ সেনা সন্মান বুলি গণ্য কৰা হয়? অপশ্যনসমূহ হ'ল অৰ্জুন বঁটা, পৰমবীৰ চক্ৰ সন্মান, দাদা চাহেব ফাল্কে বঁটা, জ্ঞানপীঠ বঁটা। বন্ধুসকল, এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি, পৰমবীৰ চক্ৰ সন্মান। এই সন্মানক ভাৰতৰ সৰ্বোচ্চ সেনা সন্মান বুলি গণ্য কৰা হয়। বন্ধুসকল, কুৱেশ্যন নম্বৰ 12ত আছে আবুল ফজল কোনজন সম্ৰাটৰ সভাসদ আছিল? অপশ্যনসমূহ হ'ল সম্ৰাট অশোক, সম্ৰাট আকবৰ, শ্বাহজাহান, বাবৰ। কাৰেক্ট আনসাৰ ইজ অপশ্যন বি, সম্ৰাট আকবৰ। আবুল ফজল সম্ৰাট আকবৰৰ সভাসদ আছিল। কুৱেশ্যন নম্বৰ 13, ভিলাই ক'ত থাকে? অপশ্যনসমূহ হ'ল স্মল ইণ্টেষ্টাইন মানে ক্ষুদ্ৰান্ত্ৰত, লাৰ্জ ইণ্টেষ্টাইন মানে বৃহদান্ত্ৰত, লিভাৰ মানে যকৃতত, পেংক্ৰিজ মানে অগ্নাশয়ত। কাৰেক্ট আনসাৰ ইজ অপশ্যন এ, স্মল ইণ্টেষ্টাইন। ভিলাই ক্ষুদ্ৰান্ত্ৰত থাকে। কুৱেশ্যন নম্বৰ 14, আফগানিস্তানৰ দীৰ্ঘতম নদীৰ নাম কি? অপশ্যনসমূহ হ'ল গংগা, মিছিছিপি, ফোৰাট আৰু হেলমণ্ড। বন্ধুসকল, কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি, হেলমণ্ড। হেলমণ্ড হ'ল আফগানিস্তানৰ আটাইতকৈ দীঘল নদী। আজিৰ অন্তিম তথা 15 নং প্ৰশ্নটো হ'ল
পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনসমূহ হ'ল মহম্মদ আলী জিন্না, আবুল ফজল, ইউনুছ খান, ইমৰান খান। কাৰেক্ট এনচাৰ ইজ অপশ্যন এ মহম্মদ আলী জিন্না। হয় বন্ধুসকল, মহম্মদ আলী জিন্না আছিল পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। বন্ধুসকল, এয়া আছিল আজিৰ জিকে হেতানৰ 15টা কুৱেশ্যন এনচাৰ। ভিডিঅ'টো যদি আপোনালোকৰ অলপো কামত অহা বুলি ভাবে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।